বিন্দাস সুকাইনা ৰান্ত বিন্দাস ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গেটখন মাৰিছোঁ, গধূলি সময়ত ক'ৰবাত যাবলৈ ওলাইছোঁ। মাক প্ৰথমে দেখিছে, গমটো পাইছে আমি ক'বলৈ ওলাইছোঁ। আচলতে সদল বলে আজি গধূলি সময়ত ওলাইছোঁ এফালে ক'লৈ ছাছপেন্স নিদিওঁ কৈ দিছোঁ শুনক। আজি ওলাইছোঁ আমি নামঘৰলৈ, ঢেকীয়াখোৱা বৰনামঘৰলৈ ওলাইছোঁ। পবিত্ৰ ভাদ মাহ আৰু ভাদ মাহত নামঘৰলৈ নাহিম সেইটোতো হ'ব নোৱাৰে। গতিকে আহক পলম নকৰোঁ, নামঘৰলৈ যাওঁ আৰু সুন্দৰকৈ আপোনালোকৰ লগতো সময় কটাওঁ। ঢেকীয়াখোৱা বৰনামঘৰৰ বিষয়ে বহুতে জানে, তথাপিও যিসকলে নাজানে তেওঁলোকক কওঁ যে যোৰহাট জিলাৰ টাউনৰ পৰা মোটামুটি 15 কিলোমিটাৰ আৰু হাইৱেৰ পৰা 3-4.5 কিলোমিটাৰ দূৰত অৱস্থিত এই ভাগ বৰনামঘৰ স্থাপন কৰিছিলে মহাপুৰুষ মাধৱদেৱে। গুৰুজনাই তাহানিৰ দিনতে ইয়ালৈ আহি এগছি বন্তি জ্বলাই এই নামঘৰভাগ স্থাপন কৰিছিল আৰু তেতিয়াৰ পৰা আজিলৈকে সকলোৰে মতে এই ভাগ অক্ষয় বন্তি এতিয়াও জ্বলি আছে আৰু আগলৈও জ্বলি থাকিব। লোককথাৰ মতে গুৰুজনাই সেইদিনা এগৰাকী বৃদ্ধাৰ ঘৰত আশ্ৰয় লৈছিলে। ঝুপুৰিত আশ্ৰয় লোৱা সেই নিশা বৃদ্ধাগৰাকীয়ে গুৰুজনাক আপ্যায়ন কৰিছিলে ঢেকীয়া শাক আৰু ভাত এমুঠিৰে। আৰু তেনেকৈ এই নামঘৰ ভাগৰ নাম হ'ল ঢেকীয়াখোৱা বৰনামঘৰ। এতিয়া বেছি পলম নকৰোঁ বলক, ভাদ মাহত আহিছোঁ, ভক্তগণৰ সমাৱেশ যথেষ্ট বেছি। তাৰ মাজতে আপোনালোকক থুলমূলকৈ অকণমান নামঘৰ ভাগ আৰু ইয়াৰ প্ৰাংগণ দেখুৱাওঁ আহক। আজি পৰিয়ালৰ মানুহখিনি আহিছোঁ, লগতে আৰু এগৰাকী বাও আহিছে, সকলোৰে সৈতে চিনাকি কৰাই দিম, চাই থাকি। চাকি ল'লোঁ, মায়ে শৰাই বস্তু লৈছে, তাৰপিছত চবৰে হয় এগছ চাকি লৈছোঁ, মায়েও সেইফালে 5 গছমান চাকি লৈছে। আজি মই কৈছোঁ মামু বাও আহিছে আমাৰ লগত। মামু বাক ফটোশ্বুট এটাত দেখিছিলে চাগে, মনত আছে নাই যাতে মোক খুব ধুনীয়াকৈ মেকআপ কৰি দিছিলে। এতিয়া আমি বহুত দিনৰ মূৰত আচলতে ঢেকীয়াখোৱা নামঘৰলৈ আহিছোঁ। মইতো আচলতে বছৰৰ পিছত আৰু এনেকুৱা এটা ভাল সময়ত আহি খুব ভাল লাগে। ভিতৰলৈ যাওঁ গ'লো, চাওঁ ভিতৰখন কেনেকুৱা। আজি আমাৰ এটা বস্তু আৰু ভাল লাগিছে যে আমি প্ৰথমবাৰৰ বাবে হয়তো চাগে এনেকৈ এই বছৰটোত বিশেষকৈ আৰু ভাদ মাহত এনেকৈ আমাৰ পৰিয়ালৰ সকলো আহিছোঁ। দেৱাশীষ আহিছে, আমাৰ ভাইটি আহিছে, মা দেউতা, মোৰ শাহু আই, আমাৰ আটাইতকৈ কনিষ্ঠ সদস্য আমাৰ তনু, মানে মোৰ ছোৱালী দেৱকন্যা বৰঠাকুৰ এইবাৰ প্ৰথম নামঘৰলৈ আহিছে। তাইক মই মন্দিৰলৈ লৈ গৈছোঁ, প্ৰথম শিৱ মন্দিৰলৈ লৈ গৈছিলোঁ, শিৱসাগৰৰ শিৱদৌললৈ তাইক লৈ গৈছিলোঁ। এতিয়া শিৱদৌলৰ পাছত এইবাৰ তাইক আমি নামঘৰলৈ লৈ আহিছোঁ। এয়া প্ৰথম দেৱকন্যাৰ নামঘৰ দৰ্শনৰ আজি এক্সপিৰিয়েঞ্চ। এতিয়া অভিজ্ঞতাটো ভাল হ'ব বুলি আশা কৰিলোঁ। আহক, মই মানে কেমেৰাটো বিচাৰি ফুৰিবলগীয়া হৈছে। নামঘৰ ভাগৰ লগত জড়িত বহুতো কাহিনী আছে, তাৰে মাজৰে এটা কথা কওঁ। নামঘৰ ভাগৰ মূল স্তম্ভ হৈছে শাল গছেৰে নিৰ্মিত। এগৰাকী ভক্তই হেনো এটা নিশা সপোন দেখিলে যে তেওঁলোকৰে কাষৰে ঢেকীয়াখোৱা জান হেনো বিপৰীত দিশে বৈছে আৰু তাত এজোপা শাল গছ আছে। পিছদিনা যায় গৈ দেখে যে সঁচাকৈ তাত এজোপা শাল গছ আছে। সেই শাল গছৰ পৰাই নিৰ্মিত ইয়াৰ মূল স্তম্ভ। ইমান এটা ধুনীয়া পৰিৱেশৰ মাজত আচলতে খুব বেছি ভাল এটা কাৰণেও লাগিছে যে দিনৰ ভাগত আহিলেতো ভালেই লাগে। ভাদ মাহৰ গোটেই মাহটো আচলতে এনেধৰণে নামঘৰ দৰ্শন কৰিবলৈ অহাটো সৌভাগ্যৰ কথা আৰু যথেষ্ট দৰ্শনাৰ্থী ইয়াত থাকে, ভক্তগণ ইয়াত থাকে। তথাপিও ভাল এটাই লাগিছে যে গধূলি সময়ত আহিছোঁ, কাৰণ গধূলি সময়ত চাকি গছি জ্বলাই যিটো অনুভৱ হয় সেইটো চাগে প্ৰত্যেকে জানেই ভাল লাগে। এতিয়া আমি মাহঁতে শৰাই দিব, চাকি দিম, গতিকে পলম নকৰোঁ, বলক ভিতৰলৈ যাওঁ। হওক, বাহিৰখন যিমান ধুনীয়া ভিতৰখন চাগে ইয়াতকৈ বেছি ভাল হ'ব। আপোনালোকক দেখুৱাব বিচাৰিছোঁ। যোৰহাটত থকা মানুহখিনিতো দেখিছেই, কিন্তু যোৰহাটৰ বাহিৰৰ মানুহখিনিও এইভাগ নামঘৰ দৰ্শন কৰি থকা হ'ব। এয়া হৈছে নামঘৰৰ ভিতৰৰ ভাগ। ইয়াত শৰাই লোৱা হয়, এয়া শৰাই লোৱা ঘৰ হয়। তাত আমি শৰাই বস্তুখিনি যিখিনি আমাৰ সামগ্ৰী আছিলে সেইখিনি দিলোঁ আৰু ইয়াৰ পাছত আমি বন্তি জ্বলাবলৈ আগবাঢ়ি গ'লোঁ। প্ৰতিদিনে নাম প্ৰসংগ হোৱাৰ উপৰিও এই ভাগ নামঘৰত বিভিন্ন ধৰণৰ উৎসৱ উদযাপন কৰা হয়। পালনাম ইয়াত আৰম্ভ হয় ভাদ মাহত, আগষ্টৰ মাজভাগৰ পৰা ছেপ্টেম্বৰৰ মাজভাগলৈকে ইয়াত পালনাম হয়। দুয়োজনা মহাপুৰুষৰ তিথিৰ বিশেষ দিনকেইটাতো ইয়াত বহুতো ভক্তগণৰ সমাৱেশ হয়, লগতে ইয়াত ভাওনা হয়, নৱেম্বৰ মাহত ৰাসলীলা হয়। মুঠতে আধ্যাত্মিকতাৰে ভৰি থাকে এই ভাগ নামঘৰ। এতিয়া মই আপোনালোকক এয়া দেখুৱাইছোঁ সেই গছি অক্ষয় বন্তি, যি গছিৰ কথা মই প্ৰথমেই ব্লগটোত আৰম্ভণিতে কৈছিলোঁ। চাকি বন্তি জ্বলাই সেৱা লোৱাৰ পিছত এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ নামঘৰ ভাগৰ ভিতৰৰ যি এয়া দৃশ্য, সেয়া মই আপোনালোকক দেখুৱাই আছোঁ। চাওকচোন।
সেৱা সৎকাৰ কৰাৰ পাছত এতিয়া সময় হৈছে ফটোশ্বুটৰ ফটো প্লাস ভিডিও এতিয়া এই গধূলি সময়ত এই মনোমোহা পৰিৱেশৰ মাজত সৰু সৰু কিছু নামঘৰৰ ওচৰ পাজৰ দৃশ্য দেখুৱাইছো চাওক নামঘৰৰ পৰা ওলাই আহিলোঁ আৰু তাৰপিছত এতিয়া আপোনালোকক দেখুৱাবলৈ লৈছোঁ যিহেতু ভাদ মাহ বহুতো ভক্তগণ আহিছে ইয়াত বাণিজ্যিকভাৱে বহুতো দোকান পোহাৰ হৈছে মেলা আদি হৈছে গতিকে তাৰো অকণমান থুলমূলকৈ কিবা কিবি দেখুৱাইছোঁ চাওক মোবাইল বেয়া বস্তু মোবাইল ল'ব নালাগে দেই বজাৰ শ্বপিং হৈ গ'লে নিজে শ্বপিং কাৰ্ডৰ পৰা আমাৰ তোমাৰ একদম ভাল লাগিছে পইচা লাগে নহয় তোমাকো লাগে নি দেহা এনেকুৱা গাড়ী এখন লাগে নি তোমাক হা তোমাকো এনেকুৱা গাড়ী এখন লাগে শৈশৱৰ এই দিনবোৰ সঁচাকৈ ভাল লগা এইখিনি সময়ত সকলো শিশুৱে অবুধ অজান আৰু নিষ্পাপ এওঁলোকৰ ধেমালিবোৰ এওঁলোকৰ ভাল লগাবোৰ এওঁলোকৰ বেয়া লগাবোৰ এওঁলোকৰ মাজতে সীমিত এওঁলোকে এখন নিজৰ সুকীয়া পৃথিৱীত থাকে আমিও যদি পাৰিলোহেঁতেন থাকিব যি কি নহওক সময় হৈছে আজিৰ এই ব্লগটোৰ পৰা বিদায় লোৱাৰ আশা কৰোঁ ভাল পালে চাই নতুন এটা ব্লগত পুনৰ লগ পাম এইবাৰ চিধা গুৱাহাটীলৈ যাম